দিছোঁ সাংস্কৃতিক সন্ধিয়াৰ মঞ্চ উদ্বোধনী ঘোষণা কৰিছোঁ লগতে বিপুল ৰাভাৰ এই আদৰণি অনুষ্ঠান ইমানতে সমাপ্তি ঘোষণা কৰি তেখেতৰ গোটেই মঞ্চ আপোনালোকৰ কাৰণে এৰি দিছোঁ ডাঙৰ হৈছে পৰি উদযাপন কমিটিৰ কাৰ্যকৰী সভাপতি তেখেতে গোলাম কাউচাৰে সম্বৰ্ধনা জনাব এয়া আপোনালোক সকলোৰে Thank you. পিছফালে শুনা পাইছে না আৰু বাহিৰ চাউণ্ডটো পিছফালে মাইকী মাইকী লাগি যে হয় ন লগা নাই আচ্ছা জনাব বাকী চেকাৰখন ঠিক আছে নাই পুরা আবার দিবার মারি আছে ঠিক আছে না জায়গা লাগিয়ে আছে মা কসম বাজি ইমান ভাল লাগছি তোরা যে বোকা মুখত আহি গৈছে বোকা বোকা পিছে ইমান ভাল লাগছি দিয়ে বটল বটল লাগি যায় আগত আইটেম আছে কি হাঁহি আছে বাকি হাঁহি আছে হাঁহিছিলে কাঞ্চি পুৰা ধুৰবাই নদী তাতো তাত পুৰা বেলচা নিচিনা তাত একবাৰ চুমা খালে এখন গাল গুচি যাব আইতা বুলি কথা এটা মনত পৰিছিলে আমাৰ আগৰ আইতা আৰু এতিয়াৰ আইতা বহুত ডিফাৰেঞ্চ আমাৰ আগৰ আইতা ক'লে ইমান ধুনীয়া আইনাম বুলি কৈছিলে আইনাম গাইলে নে বাৰু আইনাম গাইলে নে গাইলে গাই ভাল লাগে ভগৱানৰ নাম ল'লে পাপ কাটা যায় মৰা মাছ আপুনি কাটা যায় থাকে মাছটো খাই থাকো যে আচ্ছা যে নহওক আইতাকল কি কৰে জানে আজিকালি আইতাকল পাল্লা মানে কেনেকৈ জানে আজিকালি আইতাকল চান্স পালে বিউটি পাৰ্লাৰতো যায় আজিকালি কি কৰে জানে যেতিয়ালৈকে বেলেগৰ ঘৰত আইনাম গাব যায় আইনাম গাই থকা অৱস্থাত যেতিয়ালৈকে পুৰা যেতিয়া আইনাম গাই আছে দেই গাই থকা অৱস্থাত যদি খৰাহীবিলাকত যদি আপেল ডাঙৰ কলবিলাক বেছিকৈ দেখা পায় মা কচা মা মানে আইতাসকলে থাপৰি স্পীড তামাম মাৰে যিমান শক্তি আছে পুৰা মাৰে এনেকা মাৰে নহয় পুৰা মাৰে আৰু যেনেকৈ খৰাহী যদি আপেল ডাঙৰ নাই কেনেকৈ মাৰে গম পাইছে ন পাপিষ্ট মালিক পেট পচা ই ডাঙৰ বেমাৰ সুবিধা খাৱাৰ বেছি নজৰ আচ্ছা যেন ইমান ভাল লাগিছে মোৰ নিজৰ জেগা আৰু আমাৰ মোহৰি দিয়ান মই আগতে আহিছোঁ ইয়াতে থিয়েটাৰ কৰিছোঁ আৰু মোৰ নিজৰ দাদা আমাৰ ক্ষীৰোদ আছে আৰু এইফালে মোৰ আমাৰ দেৱা কাকা আছে আচ্ছা যেনক মোৰ লগত এজনী আপি এজনী মাতিছোঁ মাতিম নে নাই ছোৱালীজনী মাতিম নে চাউণ্ড দিব দুৰ্বল হৈ আছে নেকি অকল পিছফালে অকণমান আউটপুটটো দেখোন বাবু ক'ত আছে মৰা আউটপুটটো দেখোন মানে মৰা বাবু ভালে আছে না কাৰোবাৰ বিধান এইটো ছাকচেছফুল বিধান পুৰা খাতৰা গৰম হৈ আছে এইখিনিতে আমাৰ শিল্পীগৰাকী এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব বিচাৰিছে পি কিশোৰ কুমাৰ AGM শৰ্মা তেখেতক আমি সম্বৰ্ধনা জনাবৰ বাবে অনুৰোধ জনাইছোঁ থ্যাংক ইউ কাকা আই লাভ ইউ বৃহত্তৰ মহৰী কেম্প গোৰ্খা সমাজৰ হৈ ধৰ্মানন্দ শৰ্মা আৰু সোমনাথ শৰ্মাই শিল্পীগৰাকীক সন্মান জনাব বিচাৰিছে তেওঁলোক দুয়োগৰাকী জয় গোৰ্খা আই লাভ ইউ দেখা গাখীৰ খাব টেঙা টেঙা গাখীৰ নিদিবি বগা বগা দিবি আই লাভ ইউ নাকি দি কথা কয় কাকাই থেংক ইউ আচ্ছা যেনক ইমান মৰম খুব ভাল লাগিছে আচ্ছা যেনক আমাৰ ল'ৰাসকলে কাৰণে ছোৱালীজনী মাতিছে মাতিবি নে নাই মাতিম নে এই আমাৰ মঞ্চত প্ৰিয়ংকা বৰ্মন সকলো হাতত চবৰে একেলগে বগা ভালো লাগে বেয়াও লাগে একটা হাতী যেন দেখা পায় নমস্কাৰ আপোনালোক সকলোকে মই প্ৰিয়ংকাই ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ ভালনে সকলোৰে ভালে আছে ডেকা ল'ৰাকেইটা ভালে আছে না বা কি ধুনীয়াকৈ হাঁহি দিছে এইফালে ডেকা ল'ৰাকেইটা
ল'ৰাকেইটাক ল'ৰাকেইটা দেখা পালি বেলেগ যে ল'ৰা ছোৱালীবিলাক আছে দেখা নাই দেখা পাইছো মানে তথাপি ল'ৰা থাকিলে মানে ছোৱালী নহয় চকুতো যায়ে ইয়াতে গম পাই গ'লো তাৰ কেৰেক্টাৰ কিমান ভাল আছে কেৰেক্টাৰ ল'ৰা জেগাত যাই পাইছে একদম জোতা খুলি মুজাটি মাৰি কি হৈছে তোৰ মই ল'ৰা দেখা পাই দেখিছো আৰু মাতাৰ কাৰণে মাত্ৰ ল'ৰাকেইটা দেখা পালি আমাৰ যে আইতাহঁত যে দেখা নাপালি তই আইতাসকল ভালে আছিলে আইতা ভালে আছে হাঁহি আছে বাছা আইতা কিবা হাঁহি আছে বা বেলেগ ড্ৰেছ ওলাইছে আজি কি হ'ল বৰ ধুনীয়া দেখা আহিছে তো পিছত তই এতে যে কোনবা আহি অলৰেডি গেছটি ঘৰৰ পৰা আহি ওলাইছো তাতে কি হ'ল কিনকে বিচৰি পালি এই জাগা হা এই জাগাটো কিনকে বিচৰি পালি ট্ৰেইনত আহিছো ট্ৰেইনত আহিছা ট্ৰেইনত আহি কিনে আৰু আধা খোজ কাঢ়িছো আৰু ট্ৰেইনত আহিছো আধা খোজ কাঢ়িছা আৰু আধা ট্ৰেইনত আহিছা মুঠতে আহি পাইছা কিনকে আধা ৰাতি বাবুটো দেখাইছো আৰু বাবুটো দেখে দিছে দাদা পাই লৈ আহিছে বাবুটো খাতৰা মাৰিছে তাৰ হৈ বিধানী সাকসেসফুল বিধানী হয় নেকি পিছে ন ভালে আছে না বাবু ওই মামুয়ে চাওয়ে গেষ্টিকক দেখা নাপায় টুটিয়া হবি পিছে তোৰ নামটো বুলি খালি দিয়ে তোৰ নামটো বুলি গেষ্টিকক চাবা আহিছে আমি চাবা আহিছো কটীয়া মানুহ আগত যাব লাগে আগতে মোৰ গেষ্টিক আছিল আজিকালি নামটো সলনি কৰিছো এখন চাবা কি হ'ল ইতা আজিকালি এখন চাবা দি এতিয়া পালি কি এটি মানুহ এনি টাইম মুকাল ই দুটা বস্তু পিছতে ঘূৰি থাকে কি এটা ছোৱালী এটা মন হয় না ছোৱালী মাথাটো বেয়া হলে মোৰ খান মাথাটো পুৰা ঠাণ্ডা পৰি যায় জীৱনৰ লক্ষ্য সেই নেকি ঠাণ্ডা হয় নেকি কিবা সুধবি এই ৰ সেইদিনাখন তই বোলে গুৱাহাটীত বহুত বেয়াকে মাৰ খালি কিয় কাৰণে আজি নকবি মোৰ নিজৰ জাগা না লাজ পাই মাৰা খোৱা কথাটো নকবি কচোন ক'ত কি হ'ল গৰু বিহুৰ দিনাখন গৰু বিহু দিনা কি হৈছে জানা কি হৈছে সিহঁতে মনে মনে জিলাপি গুৱাহাটীত গুচি গৈছে মই বিচনাত শুই আছো উঠি কিনে চালো জিলাপি বিচনাত নাই তাৰপিছত দেখা নাই কি বুলি কিবা বিহু নাচিব গৈছে এংকে চা নাই এংকে ৱৰ্ল্ড ৰেকৰ্ড কৰিব গৈছিল অল ৰেকৰ্ড নাই কিবা কি ৰেকৰ্ড পাই আহিছে পূৰ্ব গৈছে সৰু আছে বিহু নাচ পাইছিল মোৰতো মাথা নষ্ট হৈ গৈছে তাৰ মানে মেইন কেছটো কি জানা কি হেমন্ত গৈছে চাই আমাৰ কি নাম হৈছিল আমাৰ মোদীজী মোদী ছাৰে যে বিয়ে পাতা নাই সৰ্বানন্দ ছাৰে বিয়ে পাতা নাই সেইকাৰণে মানে কইনাহে চাব আছিল অসমত জানা মাৰা নাই ন তাতে মাৰা নাই নহয় জিলাপি যদি পচন্দ কৰিলে মোৰ কি হ'লে পচন্দ পিছে পিছে গেছিলি পিছে পিছে কিছু তাৰপিছত মায়ে আৰু মোক ফোন কৰিছিল কি ক'লা খুনি ফোন মাৰি মা মোক ফোন কৰি কিনে কৈছে যে বাবা আজি গৰু বিহু আজি গৰু বিহুত গা ধুব লাগে গৰু বুলি কৈছি গৰু বিহুৰ দিনা গৰু গা ধোৱা তাৰপিছত তাৰপিছত মই গুৱাহাটীত তামাম গৰু বিচাৰি আছো তাৰপিছত কি হ'ল এটা গৰু নাপালো জানা গুৱাহাটীততো গৰু অলপ কমকে তাৰপিছত কি কৰিলি কুকুৰকে গা ধুৱাইছো তাৰপিছত মাৰা আছো তাৰপিছত মাৰ খাইছা কুকুৰে কামৰা নাই কুকুৰে কামুৰিছে কুকুৰে কামুৰিছে সেইটো মই বাদ দিলো সেইদিনাখন যে তই তাতে মাংসটো বেলেগ কথা কইনা চাবা গৈছিলি বোলে নহয় জিলাপি সিহঁতৰ মই কমাত দিছো হয় নেকি জিলাপি পাতি কিনে মনে মনে মই কইনা চাব দিছিলো কইনা চাব যদি কি হ'ল কইনা চাব জানিও মাৰ খাই আছো মই কিহৰ কাৰণে তাৰ মানে কি কেছটো কি জানা কি? দুইজনী বহি আছে দুইজনীকো ভাল দেখা পাই এজনী পুৰা চুকুটি মাৰি আছো কেনেকে চুকুটি? আৰু এনেকে চুমা দিছো চুকুটি মাৰিছো চুমা দি আছো প্ৰথম দিনে? চুকুটি মাৰিছো চুমা দি আছো লাষ্টত গম পালে সেইজনী ছোৱালী নহয় কোনে মাককহে লাইন মাৰি আছো স্বভাৱ নহয় তাৰমানে মাক যে দুটোকো ভাল দেখা পাই ছোৱালী বুলি মাককে লাইন মাৰি আছো হয় নেকি সেইকাৰণেহে মাৰিছে কি খুলি গৈছে পিন্ধি ল আৰু কি কৈছো তাৰপিছত কি বুলি কয় তই পঢ়া পাতি কিবা কৰিছ নে নাই কি পঢ়া পাতি পঢ়াৰ কথা নকবি পঢ়াৰ কি বুলি কওঁ পাৰা মানে তই চব পাৰো মাষ্টৰে পাতা নাপায় হয় নেকি এইবাৰে মই মেট্ৰিক দিছো কি হৈছে ৰিজাল্ট ৰিজাল্ট ভাল হৈছে কি হৈছে কিমান পাৰ্চেণ্টেজ পাইছা পাৰ্চেণ্টেজ 6 নম্বৰ পাইছো কিমান নম্বৰ পাইছা 100 নম্বৰ থাকে যে তাৰে 1 টকা পাইছি ডাবল 0 বাচি গৈছে মাষ্টৰে মোক ভাল পাইছে ষ্টপ লাগ বুলি কৈছে তই কি বুলি ক'লি মই কৈছো ট্ৰাইকে বুলি কৈছো ই যে পঢ়া পাতি মানে জানে পঢ়িব জানে আপোনালোকৰ বিলি হয়নে বিশ্বাস হয়নে হয়নে নহয় হয় বুলি হয়নে নহয় হয় বুলি নহয় এইফালে ই
কি কৈছে আপোনালোকৰ বিশ্বাস হয়নে নহয় কেইটামানে হয় কৈছে কেইটামানে নহয় কৈছে তাই নহয় বুলি কৈছে এই কেইটামানে দাদাটো কৈছে হয় কৈছে নহয় বুলি কৈছে ঠিক আছে কেইটামানে হয় কৈছে কেইটামানে নহয় বুলি কৈছে তোৰ এটা পৰীক্ষা লওঁ দে পৰীক্ষা ৰাতি কিয় দিম মই দিনতহে পৰীক্ষা হয় তই ইটাই দিব লাগিব পাৰিবি নৰা এতিয়া কি পৰীক্ষা কৈছো কি পৰীক্ষা জানা তোক মই নেউতা মাত পাৰিম তই পাৰিবি নে নৰা নেউতা কি নেউতা তই 80 পৰা 84 লৈকে নেউতাখন মাত 80 পৰা 84 লৈকে 84 এই 84 নহয় 84 84 80 रुपए 84 পারবি না নাই করবে কত লাগি 80 বাই 84 লৈকে 80 रुपए 84 ডাঙা নুরু নহয় কি ইংগিত দিছা সিনাকি আবার আপি পাসাবি 84 80 रुपए 84 80 বাই 84 80 80 লাখেশি গুরেশি কামুরশি সরাইশি ভগবান ভালকে না 80 লাখেশি গুরেশি কামুরশি সরাইশি আয় সালা ভালকে না পারবি না না 80 লাখেশি গুরেশি কামুরশি সরাইশি বাদ দি 80 84 মই বাদ দিলো তই 30 ৰ পৰা 40 লৈকে মাত 30 रुपए 40 লৈকে 30 रुपए 40 পারবি না ইটো পটকে পারি কই এসে কম 30 रुपए 40 30 40 হলেছো সিরিয়ালি মাত বলবো 30 40 সিরিয়ালি হলেছো নহয় তই বুজি পোৱা নাই নেকি বুঝি মানে তই 30 31 এনেকে মাতব লাগিব তোই 30 31 40 তই এনে গৰমৰ মাথা গৰম কৰি দিছা পাৰবি না দাদা 30 ৰ পৰা 40 লৈকে পাৰবি না দাদা 30 रुपए 40 লৈকে 30 পাটি যাবে 33 তাৰপিছত 33 কি কি দিছা সিনাকি আগতে মাল খাওয়া একেলগে হয় না থাকে 33 তাৰপিছত 37 তাৰপিছত 35 36 38 38 29 30 কি মানে থাকে বা 30 31 32 33 34 35 36 37 38 29 30 39 40 পট গেল কবাত মাল খাবে গেছি নাকি মাল মালকে পাগল হৈ গেছা মাল মালকে পাগল হৈ গেছা দিছে ৰ মানে কি জানা না তই ইমান দূৰত কে যাই থাকা ইফালে আল কি তই কি জানা না তোক মানে দেখাত বৰ মৰমীয়াল তাত লাগে লগাইছে ন তই কাবাৰ ইগলা মাটি কি নেওলা আছিলে মাটি দি দেউতা মাতি দেও অ দেউলা তোৰ লগত থাকি মোৰ মাথা বেয়া হৈ গৈছে মই নেউলাকে পঠাই যাওঁ ভাল হ'ব দে ভাল লাগছে নে বেয়া লাগছে আপনি হাতে যাব প্রিয়াঙ্কা বর্মন করে একেলগে ঘুরতে দিয়া আচ্ছা জানো এবার আমার পঞ্চায়েতে নেওলা নেওলা আহি আছে আমার খাপলাকো দেখা পাইছিলে নেওলা এবার সকলো হাতে যাব ভাজিৰ কাৰণে একেলগে ঘুরতে দিয়া এয়া আমাৰ মঞ্চত নেওলা যিসকল ব্যক্তিয়ে অনুষ্ঠান উপভোগ কৰিবলৈ আহি বেৰিকেডৰ ভিতৰত সোমাই আছে তেওঁলোকক বেৰিকেডৰ বাহিৰলৈ যাবলৈ উদযাপন সমিতিয়ে বিনম্ৰভাৱে অনুৰোধ জনাইছে ইসলামৰ সুতাৰী আচ্ছা যে নহওক আপোনালোকে খাপলাকো দেখা পাইছে আমাৰ নেওলা আৰু যে নহওক যিহেতু আমাৰ এখন আমি এটা পৰিয়াল হিচাপে জন্ম লৈছো আমাৰ এখন ঘৰ আছে ঘৰ বুলি ক'লে আমাৰ মানুহৰ বাহিৰেও আমাৰ ঘৰত বহুত প্ৰাণী থাকে কুকুৰ মেকুৰীৰ পৰা আদি কৰি আছে যে নহওক আমাৰ ঘৰৰ কুকুৰটো কেনেকৈ কান্দে একদম মৰমৰ কুকুৰটো এনে কুকুৰ চাউণ্ডটো দিব নমস্কাৰ ৰাইজ আগে নমস্কাৰ দিছোঁ তাৰপিছত প্ৰণাম কৰিছোঁ হয় না আচ্ছা যে নহওক আচ্ছা আমাৰ ঘৰৰ কুকুৰটো কেনেকৈ কান্দে দেই আচ্ছা আমাৰ ঘৰৰ কুকুৰটো কেনেকৈ কান্দে কুকুৰৰ চাউণ্ডটো দিব তোমাক কোৱা নাই কাণ বাঢ়ি দিছো লাজ লাগে কুকুৰ বুলি বুলি একো নাই দিম নে itu las pacientes tidak begitu. Sida que debo. Yo le puse la mano con el corazón que hice. Sida sida. পাল্লা মাৰি পইচা দিব খালি থাকে Saya আমার ঘৰৰ কুকুৰে কেনেকৈ কেনে কুকুৰে চাউণ্ড দিব দেই
আমাৰ গাঁৱলীয়াটো দিবা গাঁৱলীয়া কুকুৰ গাঁৱলীয়া একো নালাগে স্পিকার কেটা পুরোনা হয়েছে নাকি মালটা সিন পাইছে এটা সিন করবে আচ্ছা যেন দেখ ঠিক আছে না আৰু যে অকল মানুহৰে প্ৰেম নহয় চব জীৱ জন্তুৰ প্ৰেম হয় আচ্ছা ছাগলী কেনেকে ফেচবুকত কথা পাতে কেনেকে ফেচবুকত মৰম কৰে আচ্ছা ছাগলী চাউলটো চাব দে ছাগলী কেনেকে কান্দে ছাগলী আচ্ছা ছাগলী ভাষা যদি কয় মহুৰেকে জিন্দাবাদ কেনেকে ক'ব ছাগলী ভাষা আচ্ছা যিহেতু আজিকালি ঘড়ী ওলাইছে বা মোবাইল ওলাইছে মই সময়টো গম পাওঁ কিন্তু আগত যিটো পৰম্পৰা নিয়ম সদায় ৰাতিপুৱা কুকুৰে চৰাই ডাক দিয়ে দেই যিটো মুৰ্গী আচ্ছা মুৰ্গীটো ৰাতিপুৱা কেনেকৈ ডাক দিয়ে কুকুৰে চৰাই তেখেতে কুকুৰে চৰাই চাউণ্ডটো দিব কুকুৰে চৰাই খাব লাগি গৈছিলে এইফালে ভাবছি আৰু পালি আছে 2 বোতলমান কিন্তু খাতৰা হৈ আছে আৰু যে নহওক আমি আহিছিলোঁ আজি আহি থাকোঁতে যিটো যাম গুৱাহাটীত যিটো মই ৰাতি 2টা বজাত ওলাইছিলোঁ ব্ৰেক মাৰিছে নেকি ব্ৰেক মাৰিছে কাঢ়া ধৰে চকা চুচৰি গৈছে ড্ৰাইভাৰ আইনা খুলি তোৰ মাৰিছে আচ্ছা যে আমার বড় বাইক চলে না চলে বাইক চলে না কিন্তু বেশিকে মরমর বাইক আমার এই মহা বাইক যেটা আরে সুন্দর হয় না আচ্ছা সাউন্ড দিব দে মোটকা কোৱা যেটো থাকে আমার সার্কেসৰ যেটো এই সাউন্ড দিবা মোটকা কোৱা আপোনালোকে মোটকা কোৱা চাইছে না সার্কেসৰ এই মহা বাইক আরে সুন্দর ডাইরেক্ট এক্সিলেটার নাই দেই ব্রেকও নাই ধরবি হ'ব দে ব্রেক আছে নাই ব্রেকও নাই আমার গাহরি খায় না খাবার গাহরি খায় না গাহরি খায় না খায় গাহরি খায় আচ্ছা গাহরি কেমন খায় হাতে গাহরি কেমন খায় গাহরি কেমন ইমানে খায় বেলেগ না খায় গাহরি কেমন খায় হাতে হয়ে লাগে
এনে কৈছো কিন্তু নেতাৰে বুলি চাব মন নাই আচ্ছা যে নহওক গাহৰি খাওঁতে বহুত ভাল লাগে গাহৰিৰ যেতিয়া মৰাই খুব কষ্ট পায় আচ্ছা মৰা টাইমত গাহৰিটো কেনেকৈ কান্দে সেইকাৰণে গাহৰি চাউণ্ডটো দিব দেই গাহৰি মাৰ্ডাৰ মাতাৰ জিন্দা মাতাৰ ডেকা হাল চাহ আচল মালটোৱে পাইছা তই গাহৰি কাটাটো খাব পৰা হৈ গৈছে আচ্ছা ধন্যবাদ তাৰপিছত পুৰা দাস আপোনাৰ হাতৰ চুমা ভাতি কৰে আৰু যে নহওক মই যোৱা নাই অকণমান পিছত মই আকৌ আহিম যিহেতু আমাৰ ৰাকেশ ৰেণ আহি আছে আমি যিহেতু মোৰ নিজৰ জেগা আমাৰ মহৰিকেল মই যোৱা নাই মই আছোঁ মোৰ কণ্টেক্ট বিৰতি লৈছোঁ মোৰ ৰাতি বহুত জাৰ্ণি হৈছে মই পাঠশালাত প্ৰগ্ৰেম কৰি ডাইৰেক্ট মই ইয়াতে গুচি আহিছোঁ মই ডাইৰেক্ট পাঠশালাৰ পৰা আহিছোঁ আহি কিনে ডাইৰেক্ট আহি পাইছোঁ আৰু যে নহওক মই যোৱা নাই মই আছোঁ আৰু নিজৰ জেগা মই এৰি নাযাওঁ আপোনালোকক আৰু ইয়াৰ পৰা গৈ মোৰ কালি প্ৰগ্ৰেম আছে খুব ভাল লাগিব আজি নিজৰ হিচাপত থাকি মাজি ধুনীয়াকৈ অনুষ্ঠানটো চলাম হ'ব নাই বাৰু